উশাহটো ৰৈ যায় সেইখিনিতেই। নাহৰৰ শাৰীবোৰে ৰিঙিয়াই সেই পিনেৰে পাৰ হ'লে। জ্ঞানৰ কঠীয়া সিঁচি ৰৈ আছে উচ্চ শিৰে। চিপাঝাৰ বুলি ক'লেই যি সকলোৰে মনলৈ আহে। কলেজ চকৰ পৰা বৃহৎ দেৱালয় বেৰি থকা এটি বৃহৎ কেম্পাছ। দেখিব এখন গেট। সোণালী ৰঙেৰে লিখা আছে চিপাঝাৰ কলেজ। ৰাতিপুৱা 9 বজাৰ পৰা খিলখিলাই উঠে চিপাঝাৰ মহাবিদ্যালয়ৰ আগপাছ। ব্যস্ত পথ, ব্যস্ত সকলোবোৰ। খিলখিলাই উঠে কলেজখনেও। একেলগে যেন কলেজখনেও অপেক্ষা কৰে 9 বজালৈ। 9 বাজক, হাঁহিবোৰ আহক, হাঁহিবোৰে হাঁহক। সোমায়ে দেৱালয়ত কোনো নিপুণ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দৰঙী কৃষ্টিৰ অপূৰ্ব নিদৰ্শন। শাৰী শাৰী ইউক্লিটাছৰ শাৰীবোৰেও যেন আমাক ৰিঙিয়ায়। বাগিচাখনত ৰঙা, হালধীয়া, গোলপীয়া কত যে ফুল। এফালে ঘূৰণীয়া বাগিচাখনে সোণত সুৱগা চৰায়। কৃষ্ণচূড়াই বতৰা আনে প্ৰেমৰ, জোৱাৰ আনে আবেগৰ। বাগিচাকেইখন আগত লৈ বহি থাকে কোঠাবোৰ, বিভাগবোৰ। বিভাগ নহয় যেন একোখন ঘৰহে, কলেজ নহয় যেন এটা এটা চুবুৰীহে। গুৰুসকল মুৰব্বী প্ৰতিটো পৰিয়ালৰ। আপোন বিভাগবোৰ বৰ মৰমৰ, য'ত শিক্ষা দিয়া হয় মানুহ হোৱাৰ, জীৱন পথৰ সফলতাৰ দিশলৈ আগুৱাই যোৱাৰ। বিভাগবোৰৰ আৰম্ভণিতে বইজ কমন ৰুম। অফ ক্লাছত সমাহাৰ হয় অনেক বিষয়ৰ। কাৰ মেঘালয় চুলিত কোন দিৱানী হ'ল, কোন ছাৰৰ ক্লাছত বাং কৰি কি কৰিলে, দেউতাৰ বেমাৰৰ পৰা ঘৰৰ দায়িত্ব লৈ কি নাথাকে তাত। আন এটা কোণত কৃষ্ণচূড়াৰ তলত হাঁহিবোৰ থুপ খায়। গাৰ্লছ কমন ৰুমৰ আড্ডা। জীপাল হৈ উঠে ক'ৰ কথা ক'ত, কোনে কাক এৰিলে, কোনে কাক জোৰালে, কোনে কাক প্ৰস্তাৱ দিলে। তাৰে একোণত হয়তো পাব এজলুকা বিষাদ সামৰি মনৰ কথাবোৰ কৈ গৈছে। টিউচনৰ পইচাৰে কিমান কি মিলাইছে, মাকৰ কঁকালৰ বিষটো, বৌয়েকৰ কাট মৰা কথাবোৰ কত যে কি। কৃষ্ণচূড়াৰ তল, ঠাহ খাই থকা সভাগৃহ, হোষ্টেলৰ আগত লানিকৈ থকা নাহৰৰ নিৰিবিলি চাহ। কত প্ৰেমৰ সাক্ষী, কত বন্ধুত্বৰ সাক্ষী সিহঁতবোৰ। কৃষ্ণচূড়াৰ লগত ফেৰ মাৰি থিয় হৈ থকা 3 মহলীয়া বিল্ডিংটো 2য় মহলাটোত যেন এডাল মুকুতাৰ মালা, এখন এখন কিতাপ, এটা এটা মুকুতা। লাইব্ৰেৰিয়ান ছাৰ বাইদেউৰ সৰু সৰু কথাবোৰ, বাৰান্দাৰ বাতৰি কাকত কেইখন, উফ কি শান্তি তাত। ইয়াৰ লগে লগে নৱসংযোজিত বিজ্ঞান শাখা উন্নতি কৰে আৰু এটি খোজ। দীপদাৰ কেণ্টিনতো আড্ডাই আড্ডা। চাহ চিঙৰাৰে আড্ডা আৰু ৰসাল কৰা হয়। দেৱতা সদৃশ অধ্যক্ষ মহোদয় হৈছে কলেজখনৰ ৰাজহাড় স্বৰূপ। তেখেতক প্ৰণাম। কলেজখনৰ কথা কওঁতেই খত উকাৰে খুৰাৰ কথা নকলে জানো হ'ব। ক্লাছ কৰি ওলাই আহিলে হাঁহি ভৰা মুখেৰে য'ত আকাৰে যাবা হ'লেনে বুলি সোধাজনেই হৈছে খত উকাৰে খুৰা। বিদ্যালয়লৈ প্ৰতিবাৰে এজাক বাৰিষা আহে। জীপাল কৰে চৌপাশ হাঁহিৰে। বাৰিষা যাক আকাশৰ নহয়, কত প্ৰস্তুতি বিভাগৰ, কলেজৰ সকলোৰে। কলেজখনে ৰঙীন সাজেৰে সাজে নিজকে। সৰস্বতী পূজা, প্ৰতিষ্ঠা দিৱস আদিবোৰত কলেজখনে সাজে নিজকে। মহাবিদ্যালয় সপ্তাহ বুলি ক'লে কি যে এক আনন্দ। প্ৰতিটো বিভাগৰ মাজত প্ৰতিযোগিতা, কোনে কিমান ভালকৈ নিজৰ বিষয় উপস্থাপন কৰিব পাৰে। কিছুদিন আড্ডাৰ পৰা প্ৰস্তুতি, নিৰ্দিষ্ট দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা। মুঠতে চিপাঝাৰ মহাবিদ্যালয়ৰ জ্ঞানৰ সোঁত বৈ আছিল, বৈ আছে, বৈ থাকিব নিৰবিচ্ছিন্নভাৱে। জয়তু চিপাঝাৰ মহাবিদ্যালয়।